নমস্কাৰ আজিৰ ভিডিঅ'ত দেখা পাব মাটিৰ ই-খাজানাটো মোবাইলৰ পৰা কেনেদৰে পেমেন্ট কৰে আৰু মাটিৰ ই-খাজানাটো পেমেন্ট কৰিবলৈ আপোনালোকক কোনো ধৰণৰ আইডিৰ প্ৰয়োজন নাই তাৰ কাৰণে আপুনি প্ৰথম পেমেন্ট কৰাৰ আগত আপোনালোকে আবেদন কৰিব লাগিব আবেদন কেনেকৈ কৰে মই ভিডিঅ' দিয়া আছে মই ডেসক্ৰিপচনৰ তলত দি দিম লিংকটো আপোনালোকে ই-খাজানা কেনেদৰে এপ্লাই কৰে সেইটো চাই ল'ব পাৰিব আৰু খাজানা পেমেন্ট কৰাৰ ক্ষেত্ৰত কিছুমান নতুন নিয়ম আহি পৰিছে মানে খাজানাটো পেমেন্ট কৰাৰ সময়তো আপোনাৰ মোবাইল নাম্বাৰটো লাগিব যিটো মোবাইল আপুনি এপ্লাই কৰোতে দিছিলে সেই একে সেম নাম্বাৰটো আপুনি খাজানা পেমেন্ট কৰা টাইমত দিব লাগিব আজি A to Z প্ৰসেস মই এই ভিডিঅ'ত দেখাই দিম মাত্ৰ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব অলপো স্কিপ নকৰিব আপুনি স্ক্ৰিনত দেখাখনেই হ'ল মাটিৰ ই-খাজানা অনলাইন ৰিসিপ্টটো আৰু খাজানাটো এপ্লাই কৰাৰ পাছত আপুনি 15 দিনৰ ভিতৰত মানে খাজানাটো পেমেন্ট কৰিব পাৰে হয়তো কেতিয়াবা তাতকে আগতো আপোনাৰ খাজানাটো দিব পৰা হ'ব পাৰে দুদিন বা 3 দিনতো হ'ব পাৰে কেতিয়াবা 15 দিন সময় লাগি যায় এই ডেটটো মানে অগাপিছা হৈ থাকে অফিসত আপোনাৰ কামটো যিমান সোনকালে আপোনাৰ কেছটো পাস কৰি দিব সিমান সোনকালে আপুনি খাজানাটো পেমেন্ট কৰিব পাৰিব প্ৰথমতে আপোনাৰ মৌজা অফিসত যাব তাৰ পৰা সাৰ্কুলাৰ পাস কৰি দিলে আপুনি খাজানাটো পেমেন্ট কৰিব পাৰিব তো তেতিয়া হলে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে আপুনি মোবাইল বা কম্পিউটাৰত যেটো গুগল ক্ৰম তাত ওপেন কৰি লব মোবাইলত হলে আপুনি ডেস্কটপ সাইটটো অন কৰি লব ইয়াত ই-খাজানা পেমেন্ট বুলি আপুনি টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত আপুনি সিলেক্ট কৰি লব তাৰ পিছত যেটো RTPS বসুন্ধৰা গভৰ্নমেন্ট অফ আসাম যেটো দেখা পাইছে তাত ক্লিক কৰি দিব এই লিংকটো কেতিয়াবা আপোনাৰ ফ্ৰন্টতো আহিব পাৰে সেকেন্ডতো আহিব পাৰে তাৰ পিছত যেটো ক্লিক হিয়াৰ ফৰ ই-খাজানা দেখা পাইছে তাত ক্লিক কৰি দিব এতিয়া আপুনি যেটো ডকুমেন্টছ দি এপ্লাই কৰিছিলে যদি আপুনি আধাৰ কাৰ্ড দি কৰিছিলে বা পান কাৰ্ড দি কৰিছিলে আপুনি ডকুমেন্টছটো আগত ভেৰিফাই কৰি লব যদি আধাৰ কাৰ্ড দি কৰিছিলে এপ্লাই তেতিয়া হলে আপুনি সম্পূৰ্ণ আধাৰ নাম্বাৰটো শুদ্ধকৈ ভৰাই লব তাৰ পিছত ভেৰিফাই আধাৰ কৰি লব এটা মোবাইলত OTP আহিব সেই OTPটো আপুনি ইয়াত ফিল কৰি দিব কিমান হয় OTPটো শুদ্ধকৈ কেতিয়াবা OTPটো 2 মিনিটৰ 1 মিনিটৰ পাছতো আহিব পাৰে ভেৰিফাই কৰা হোৱাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব ইয়াত এটা নেক্সট পেজটো খুল খাব যিকিটা টিক মাৰ্ক দেখা পাইছে আপুনি ক্লিক কৰি ল'ব যিকিটা টিক মাৰ্ক দেখা পাইছে তাত ক্লিক কৰি ল'ব এতিয়া আপুনি এপ্লাই কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেই একেটা মোবাইল নাম্বাৰ আপুনি ইয়াত ফিল কৰি লওক তাৰ পিছত সেন্ড OTP লা পঠাই দিয়ক OTP এটা যাব মোবাইলত সেই OTPটো আপুনি ইয়াত ভেৰিফাই কৰিব লাগিব ইয়াত বেলেগ নাম্বাৰ দিলে নহব এপ্লাই কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেইটোৱে লাগিব আপুনি ভেৰিফাই কৰি লওক তাৰ পিছত তললৈ আহিব OTPটো আপুনি ফিল কৰিব সম্পূৰ্ণভাৱে যেটো OTP মোবাইলত আহিছে সেইটো আপুনি শুদ্ধকৈ ভৰাই ল'ব ইয়াত আপোনাৰ ওপৰত লেন ডিটেইলছটো আহিয়ে যাব পটা নাম্বাৰ আপোনাৰ নামটো আৰু খাজানা কিমান সেইটো আহি যাব তাৰ পিছত আপুনি OTPটো ভেৰিফাই কৰাৰ পিছত নেক্সট পেজটো এনেকৈ আহিব ভেৰিফাই OTP বুলি আহিব তাৰ পৰা টিক মাৰ্কটো ক্লিক কৰি পে নাও কৰিব পে অপচনত যাব লোডিং অলপ লব অলপ সময় ওয়েট কৰিব ইয়াত কন্টিনিউ কৰি দিব তাৰ পিছত পেমেন্ট গেটৱে সিলেক্ট কৰিব তাৰ পিছত সেকেন্ড অপচনটো যাব IDFC ফাৰ্ষ্ট বেংক তাত যাব এগ্ৰি বুটানটোত ক্লিক কৰি গ্ৰীন বুটানটোত ক্লিক কৰি দিব এতিয়া আপুনি ইয়াত আহি যাব এনেকৈ নেক্সট পেজটো GRN নাম্বাৰটো কপি কৰি থব GRN নাম্বাৰটো মানে কেতিয়াবা পেমেন্ট কটাৰ পিছত ৰিসিভ নোলালে আপুনি সেৱা সেটত ফোন কৰি পেমেন্টটো ঘূৰাই ল'ব পাৰিব বা কন্ডিশনটো কি হৈ আছে বুজিব পাৰিব নেক্সট আপুনি টিক মাৰ্কটো ক্লিক কৰি কনফাৰ্ম কৰিব তাৰ পিছত যেটো ইয়াত নেক্সট UPI অপচন দেখা পাইছে তাত আহিব ইয়াত জেনাৰেট কিউআৰটো আপুনি জেনাৰেট কৰি ল'ব যদি আপুনি পেমেন্টটো মোবাইলৰ পৰা কৰিব বিচাৰিছে তেতিয়া হলে বেলেগ এটা মোবাইলৰ পৰা আপুনি স্ক্যান কৰি গুগল পে দি পেমেন্টটো কৰাই দিব তাৰ পিছত অলপ সময় ওয়েট কৰিব পেজটো কাটি বা ৰিফ্ৰেশ কৰি নিদিব তাৰ পিছত ইয়াত ডাউনলোড বুলি আহিছে পেমেন্টটো যেটা সাকসেসফুল হ'ব এনেকৈ আহিব ডাউনলোড বটনটোত আপুনি টিপি দিব তাৰ পিছত আপোনাৰ যিখন খাজানা ৰিসিপ্ট সেইখন লগে লগে ওলাই যাব আৰু ইয়াতো যদি আপোনালোকৰ বুজিবলৈ কিবা কথা থাকিলে আপুনি মোক নিশ্চয় কমেন্ট কৰি জনাওক মই নিশ্চয় আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ই-খাজানা এপ্লাই কৰা লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে কেনেদৰে এপ্লাই কৰে সেই ভিডিঅ'টোত গৈ আপুনি সম্পূৰ্ণভাৱে বুজি পাই যাব আৰু ভিডিঅ'টো চাই ভাল পালে যদি আপুনি লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়ালৈ এৰিছো বাই